নমস্কাৰ শ্ৰোতা বন্ধুসকল, ভৌতিক গল্প অশৰীৰী আত্মাৰ অৱয়ৱৰ তৃতীয় খণ্ডটিলৈ মই পুনৰ উপস্থিত হৈছোহি। মোৰ মাত হয়তো চকীদাৰজনৰ কাণত পৰিল। তেওঁ দুৱাৰৰ কাষলৈ আহি মোক মাত লগালে। মই তেওঁৰ মাতত অলপমান সাহস পালোঁ। বহু কষ্টেৰে দুৱাৰখনৰ হুকডাল খুলিলোঁ। যেনে তেনে আগবাঢ়ি গ্ৰিলৰ দুৱাৰখন খুলি ৰাতি হৈ যোৱা কথাবোৰ চকীদাৰজনৰ আগত ভয়ে ভয়ে প্ৰকাশ কৰিলোঁ। মোৰ কথা শুনি তেওঁৰ চকু কপালত উঠিল। আচৰিত মানিলে মোক। কেনেকৈ মই ৰাতিটো পাৰ কৰিলোঁ অকলে। তেওঁ লৰালৰিকৈ ওচৰৰ মানুহবোৰক খবৰ দিলেগৈ। মোৰ আৰু বাহিৰত ৰৈ থকাৰ শক্তি নহ'ল। থৰক বৰক খোজেৰে সোমাই আহিলোঁ ভিতৰলৈ। বিচনাখনত এৰি দিলোঁ অৱশ শৰীৰটো মোৰ। কিমান সময় পৰি থাকিলোঁ গমেই নাপালোঁ। বাহিৰত মানুহবোৰৰ কথা বতৰা শুনি লাহেকৈ উঠি বহিলোঁ বিচনাত। সকলোৰে কথাবোৰ মই শুনি গৈছোঁ মাথো। তেওঁলোকৰ কথাবোৰে মোক আৰু ৰহস্যময় কৰি তুলিলে। প্ৰথমে ভাবিছিলোঁ আকৌ এবাৰ এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাতকৈ এই ঘৰ পৰিত্যাগ কৰিম। প্ৰীতমক কথাটো জনাই বেলেগ এটা ঘৰৰ ব্যৱস্থা কৰিবলৈ ক'ম। কিন্তু এতিয়াচোন মোৰ মনে ইয়াৰ প্ৰকৃত কাৰণটো জানিবলৈ হাবিয়াস কৰি উঠিছে। নাই, মই ইয়াৰ আচল ৰহস্য ভেদ কৰিব লাগিব। ইমানতে মই হাৰ মানিলে নহ'ব। মই সাহসী হৈ উঠিব লাগিব। এই বুলি ইমানো দুৰ্বল মনৰ নহয়। হাউলি নপৰোঁ মই। বুকুত হাড় বান্ধি আজিও চেষ্টা কৰিম ইয়াতে থাকিবলৈ। তাৰ বাবে লাগিলে মই তেওঁলোকক অনুৰোধ কৰিম মোক সহায়ৰ হাত আগবঢ়াবলৈ। মানুহবোৰৰ আলোচনাৰ অন্ত পৰা নাই তেতিয়াও। ২-৪জন আহি যোগ দিছে তেওঁলোকৰ লগত। লাহে লাহে সূৰ্যটো নামি আহিছে ধৰাৰ বুকুলৈ। প্ৰভাতী পক্ষীৰ কলকাকলিত চৌপাশ মুখৰিত হৈ উঠিছে। তেনে এটা পৰিৱেশত কোনে ভাবিব ৰাতিৰ প্ৰহৰত এই ঘৰটোত কি বীভৎস ৰূপৰ সৈতে মই সময় পাৰ কৰিবলগীয়া হৈছিল। ভাবিলেই যেন মোৰ শৰীৰৰ ওপৰত আকৌ আহি জঁপিয়াই পৰিবহি। তথাপি মনতে ভাবিলোঁ, নাই, মই দুৰ্বল হ'লে নহ'ব। কাৰো চকুত মই অসহায় হৈ দেখুৱাব নোৱাৰোঁ। আনকি প্ৰীতমৰ সন্মুখতো মই সাহসী হৈ দেখুৱাব লাগিব। মোৰ বিশ্বাস প্ৰীতমে মোক এই ক্ষেত্ৰত সহায় কৰিব। তেওঁ জানে মই ইমান ভয়াতুৰ যে নহয়। নহ'লে অকলশৰীয়া ঘৰটোত মোক অকলে এৰি থৈ যায়নে? ওচৰৰ মানুহবোৰে সেই সময়ত কোনো সোধ পোছ নকৰাকৈ আমাৰ বস্তুবোৰ বাহিৰলৈ আনিবলৈ ধৰিলে। তেওঁলোকৰ মতে আমি এক মুহূৰ্ত ইয়াত থাকিব নালাগে। নিজাকৈ বেলেগ এটা ঘৰ নোপোৱালৈকে তেওঁলোকৰ মাজৰ কোনোবা এঘৰত থকাৰ ব্যৱস্থা কৰি দিব। বস্তু বাহানিবোৰ অফিচৰ ওচৰতে থকা ষ্ট'ৰ ৰুমত ৰাখি আহিব তেওঁলোকে। ইতিমধ্যে প্ৰীতমো আহি পাইছেহি সেই সময়তে। গাঁওখনতো কথাটো লাহে লাহে ৰাষ্ট্ৰ হৈ পৰিল। ভালেমান মানুহ আহি গোট খালেহি। তেওঁলোকৰ মুখতো সেই একেই কথা। মই এইবাৰ সুধিয়েই পেলালোঁ তেওঁলোকক, এনে হোৱাৰ প্ৰকৃত কাৰণ কি? সকলোৱে একে কথাৰ অৱতাৰণা কৰি আছে। তেতিয়া তাৰ মাজৰ এজনে কৈ গ'ল কথাটো থুলমূলকৈ। আজি প্ৰায় ৫ বছৰমানৰ আগৰ কথা। তেতিয়াও আপোনালোকৰ দৰেই এহাল পতি-পত্নীক এই ঘৰটোত থাকিবলৈ দিয়া হৈছিল। তেতিয়া কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল। আমিবোৰ যেনেকৈ থাকোঁ তেওঁলোকো তেনেকৈয়ে আছিল। দুয়োৰে মাজত ভাল মিলা প্ৰীতিও আছিল। কিন্তু লাহে লাহে যেন তেওঁলোকৰ মাজত ভাল পোৱাৰ ব্যৱধান কমি আহিবলৈ ধৰিলে। আমি প্ৰথমে একো ধৰিব পৰা নাছিলোঁ। ভাবিছিলোঁ পতি-পত্নীৰ মাজত কিবা মতানৈক্য ঘটিছে, আকৌ ঠিক হৈ যাব। কিন্তু দিন বাঢ়ি যোৱাৰ লগে লগে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত বাঢ়ি যাবলৈ ধৰিলে। কাষৰ মানুহো থাকিবলৈ অশান্তি পোৱা হ'ল। তাৰ কাৰণ অন্য নাছিল। এই যে চকীদাৰজন দেখিছে, তেওঁৰে ভনীয়েকৰ লগত মানুহগৰাকীৰ গিৰিয়েকৰ কিবা অবৈধ সম্পৰ্ক গঢ়ি উঠিছিল। সেইবাবেই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। কিন্তু মানুহগৰাকীয়ে নাজানিছিল প্ৰকৃততে ভুল কাৰ আছিল, গিৰিয়েকৰ নে সেই ছোৱালীজনীৰ। যেতিয়া জানিলে ভুলটো প্ৰকৃততে কাৰ, তেতিয়াই ঘটনাই আনফালে ৰূপ ল'লে। এদিন তাই নিজে আহি এইখন ঘৰত সোমালেহি, আগৰ পত্নীগৰাকী থকা স্বত্বেও। তেতিয়া মানুহজনে সকলো কথা অকপতে স্বীকাৰ কৰিলে
প্ৰকৃততে ছোৱালীজনীয়ে তাক কিবা খুৱাই নিজৰ কৰি ল'ব বিচাৰিছিল। মানুহগৰাকীয়ে যেতিয়া গম পালে কথাটো, তেতিয়া তাইক সাৱধান কৰি দুয়ো লগ লাগি ঘৰৰ পৰা উলিয়াই দিয়াৰ পৰিণতিত মানুহগৰাকীৰ লগতে মানুহজনেও প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। কিন্তু মানুহগৰাকীৰ অতৃপ্ত আত্মাটো ইয়াত থাকি গ'ল। তেওঁ ইয়াত থাকি খুব ভাল পাইছিল, আনকি গিৰিয়েককো তেওঁ খুব ভাল পাইছিল। কিন্তু সেই ছোৱালীজনীয়ে তেওঁলোকৰ সুখৰ সংসাৰখন থান-বান কৰি পেলালে। সেয়ে এতিয়াও এই ঘৰটোলৈ কোনোবা মাইকী মানুহ আহিলে তেওঁ বিচাৰি চাই ছোৱালীজনীক পোৱাৰ আশাৰে। মানুহজনৰ কথাখিনি শুনি মোৰ এনে লাগিল মই যেন আকৌ এবাৰ সেই আত্মাৰ সৈতে যোগসূত্ৰ স্থাপন কৰিম। মই দৃঢ় প্ৰতিজ্ঞ হৈ গ'লোঁ। দুদিনমান থাকি চাওঁ ঘৰটোত, এইবাৰ দেখা যাওক আকৌ কি হয়। সেই সকলোকে উদ্দেশ্যি ক'লোঁ মই আপোনালোকৰ মনৰ অৱস্থা বুজি পাইছোঁ। তথাপি মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে মোক বাৰু এটা কথাত সহায় কৰিবনে? কথা হ'ল, আমি যদি এনেকৈ ভয় কৰি পলাই যাওঁ ইয়াৰ পৰা, তেন্তে ইয়াৰ সমাধানৰ পথ হয়তো কোনোদিন নোলাব। আজি আমি আঁতৰি গ'লেও কাইলৈ আকৌ আন কোনোবা এজন আহিব ইয়ালৈ, তেতিয়াও সেই একে অৱস্থাই হ'ব, আজি মোৰ লগত হোৱাৰ দৰে। আপোনালোকে মোক ভুল নুবুজিব, বৰঞ্চ মোক সাহস দিয়ক, মই যাতে ইয়াৰ কিবা এটা সমাধান কৰিব পাৰোঁ। মই সেই আত্মাৰ পুনৰ মুখামুখি হ'ব বিচাৰোঁ। কিজানি কিবা সংসূত্ৰ বিচাৰি পাওঁ। সেই দুদিনমানৰ বাবে আমাক ইয়াতে থাকিবলৈ দিয়ক। যদি 2-4 দিনৰ ভিতৰত মই একো সমাধান বিচাৰি নাপাওঁ বা মোৰ লগত পুনৰ সেই একে ঘটনাই ঘটে, তেতিয়া আমি স্বইচ্ছাৰে এই ঘৰ ত্যাগ কৰিম। মোৰ এই অভিযানত আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব। মোৰ লগত আপোনালোকৰ প্ৰীতম ছাৰ থাকিলে মোৰ একোলৈ ভয় নালাগে। মাথো 2 দিনমান প্ৰীতম ছাৰক নাইট ডিউটিৰ পৰা ৰেহাই দিলেই হ'ল। কথাখিনি কৈ মই তেওঁলোকক আমাৰ বস্তু বাহানিবোৰ পুনৰ ৰুমলৈ লৈ যাবলৈ অনুৰোধ কৰিলোঁ। মানুহখিনিয়ে মোৰ কথা শুনি আচৰিত হ'ল। কোনোৱে কামটোৰ সফল হ'বলৈ অনুপ্ৰেৰণা যোগালে। আজিলৈকে কোনোৱে সাহস নকৰা কাম এটা মই কৰিবলৈ লোৱাত তেওঁলোকে মনত আনন্দও পালে। বয়সস্থ 2জনমানে আশীৰ্বাদ দিলে মোক। লগে লগে মই সাহসী হৈ উঠিলোঁ। লেখ মানুহ ভয় নোহোৱা হৈ পৰিল মোৰ মনৰ পৰা। ধন্যবাদ। 3য় খণ্ডটি আজিলৈ ইমানতে সামৰিলোঁ। পুনৰ 4ৰ্থ খণ্ডলৈ আকৌ এদিন উপস্থিত হ'ম। ধন্যবাদ।